ভয়েস ওভাৰ দিয়ে ষ্টাৰ্ট কৰিছোঁ এতিয়া মই ব্ৰেকফাষ্ট ৰেডি কৰি আছোঁ আজি অলপ অন্য দিনাখনতকৈ সোনকালে বনাইছোঁ কাৰণ আজি আমাৰ মৌমনৰ কাৰণে এটা বিশেষ দিন তাইক আমি আজি স্কুলত দিম তাৰমানে আজি এডমিশ্যন হ'ব আমি কালি কথা পাতি আহিলোঁ আৰু ইফালে গাখীৰ উতলাই থৈছোঁ আৰু ইয়াত মই তৰকাৰী বনাই থলোঁ আৰু এতিয়া গোটেইখিনি খৰধৰকৈ কৰি আমি ওলাই যাওঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব আজি দিনটো কেনেকৈ পাৰ কৰোঁ সেইখিনি আপোনালোকক দেখাই যাম বুলি ভাবিছোঁ আৰু লগতে এইটো কথাও ক'ব বিচাৰিছোঁ যে আজি মৌমনৰ যিহেতু বিশেষ দিন তাই আজি স্কুলীয় জীৱনৰ প্ৰথমটো দিন হিচাপে আমি ক'ব লাগিব সেইকাৰণে মই একচুৱেলি ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ আজিৰ দিনৰ যাতে এইখিনি থাকি যায় পাছলৈও যাতে চাব পাৰে মৌমনে সেইটো কাৰণে তেন্তে ব'লো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ হেল্ল' মৌমন হাই কৰা হেল্ল' এভৰিৱান ৱেলকাম বেক টু আৱাৰ চেনেল পুনৰবাৰ আমাৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি অকণমান মই ৰাতিপুৱা কৈছিলোঁৱেই যিহেতু মৌমনৰ আজি প্ৰথম কি ক'ম আৰু স্কুলৰ দিন আৰু তাইৰ এতিয়া আমি থ'বলৈ যাওঁ কেনেকুৱা হয় কি হয় অলপ দেখুৱাই যাম বুলি ভাবিছোঁ তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব আৰু লগতে তাইক আশীৰ্বাদ কৰিব আপোনালোকে তাই নতুন জীৱন যি ষ্টাৰ্ট হৈছে তাৰ কাৰণে আগুৱাই যাব পাৰে যাতে ভালকৈ ন মৌমন আৰু এয়া আমি স্কুলত পাই গ'লোঁ আকৌ মই ভইচ অভাৰ দিয়ে ষ্টাৰ্ট কৰিছোঁ কাৰণ স্কুলৰ ভিতৰত মই ধৰকচোন এনেকৈ কথা কৈ ভিডিঅ' ষ্টাৰ্ট কৰাটো ভাল নহ'ব সেইটো কাৰণে আৰু এইখন হৈছে কিডজী আৰু আমি তাইক তাতে দিছোঁ দৰ্জা মাৰা অঁ মাৰি দিয়া অঁ এতিয়া চলোৱা নচলোৱা নি চাইড চাইড কৰা আকৌ আৰু তাইৰ স্কুলৰ প্ৰথম দিনটোৱে ধৰক এটা মিক্স ফিলিংছ তাইৰ কাৰণে প্ৰথম তাই ভালো পাইছে খেলি পেলাই তাৰপিছত আকৌ কান্দিছেও ঘৰলৈ যাবলৈ আৰু আকৌ খেলে মানে গোটেইখিনি আৰু মানে প্ৰথম দিনটো কান্দা হাঁহাৰ মাজেৰে পাৰ কৰিলে মানুহ নাথাকিব নহ'লে মানে ইমান কাষ্টমাৰৰ লগত বিজি থাকে তাৰমানে দেখুৱাবলৈ সময় নাথাকে এতিয়া কোনো ওলায়ে অহা নাই অঁ কোনোবা আছেনে দাদা হেল্ল' ঐ বেছি জুছে ন হেল্ল' আচলতে কালি তাৰমানে ব্লগটো কমপ্লিট কৰা নহ'ল আহি পেলাই মানে ধৰক থাকি গ'ল আৰু ইটো কামত বিজি কালি আচলতে ভাগৰো লাগিছিল বহুত দিনৰ মূৰত আচলতে ধৰক এই এটা নতুন ৰুটিন যেতিয়া এড হৈ যায় অকণমান এডজাষ্ট কৰিবলৈ টাইম লাগে সেইটো কাৰণে কালি মানে ব্লগটো মানে কমপ্লিট কৰা নহ'ল আৰু আজি মানে ৰাতিপুৱা মই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা কিন্তু আজি ইমান বেছি বৰষুণ মানে একো দেখাব লগাই নাছিল ব্লগনো আৰু কি কৰিম সেইকাৰণে তাৰমানে এতিয়া আকৌ অকণমান ষ্টাৰ্ট কৰিছোঁ এটা দুটা কিবা এটা যদি আপোনালোকক দেখুৱাব পাৰোঁ মোৰো ভাল লাগিব নহ'লে ব্লগটো বহুত ছুটি হৈ যাব সেইটো ভাবিছিলোঁ এই টিভি ইউনিটটো মই কিনিছিলোঁ এমেজনৰ পৰা ঠিক আছে আৰু এই টিভি ইউনিটটো মই একচুৱেলি লাইট চাইট অহা নাছিলে মই এইবোৰ স্পট লাইট লগাই লৈছোঁ এইফালে বেক চাইডে এটা থাকে লাইট সেয়া মই অনলাইনে কিনিছোঁ সেইটো লগাব লগা মই নিজে লগাইছোঁ কিন্তু এই স্পট লাইটকেইটা মই ইলেক্ট্ৰিচিয়ান মাতি পেলাই লগাইছিলোঁ আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে এইটো অকণমান ইফাল সিফাল বস্তু হৈ আছে কাৰণ মৌমনে মানে খেলি পেলাই এইমাত্ৰ সেই বুকখন থৈছে সেইটো চাইডে সেইকাৰণে এনেকুৱা দেখা হৈছে আৰু এতিয়া মই এটা বস্তু বনাই আছোঁ মানে বনাব লৈছোঁ এতিয়ালৈকে বনোৱা নাই বাৰু মই দেখাই আছোঁ ৰ'ব বাকলি বনাম মই এতিয়া
আৰু এনেকৈ মই মানে খাই ভাল পাওঁ। মই মেক্সিমাম খালে মানে আলু এটা দিওঁৱেই বাৰু, কিন্তু মই বৰ এটা কথা পাতি থাকোঁতে মোৰ তেল এইফালে বেছিয়ে গৰম হৈ গ'ল, দেখিছেনে? বাপৰে বহুত গৰম হৈ গ'ল, পিছুৱাই আহিব লগা হৈ গৈছে। মই নিমখ হালধি দি মই ডাইৰেক্টলি এনেকৈ আৰু নৰ্মেল আৰু একো বেলেগ একো নিদিওঁ, এইটো দি পেলাই এনেকৈ ফ্ৰাই কৰি ল'ম আৰু খাবলৈ ভালেই হয় বহুত। নিমখ আৰু পিঁয়াজ দি দিছোঁ, আৰু এতিয়া মই এইখিনি ঢালি দিম ইয়াতে। আৰু আচলতে আলু দিলে বেছি খাবলৈ ধৰক সোৱাদ হয়, কিন্তু মই দিব নোৱাৰোঁ কাৰণে স্কিপ কৰিছোঁ মই আলুটো। আৰু এনেকৈ ভাজি পেলাই মই বনাই খাওঁ। ভাজি হৈ গ'ল, ৰেডি। এটা কথা মই মানে আপোনালোকক ক'ব বিচাৰিছোঁ, মানে জনাবই বিচাৰিছোঁ আচলতে। আৰু মই এতিয়া ছোৱালীক তাৰমানে তাই 2.8 হৈছে ইয়াৰ্ছ, আৰু এতিয়া মই তাইক প্ৰি স্কুলত দিছোঁ। কিন্তু তাৰমানে কি হৈছে, তাইৰ লগৰীয়া মানে এতিয়া বৰ্তমান স্কুলত নাই, কাৰণ ক'ভিডৰ কাৰণে গেপ পৰাৰ কাৰণে এতিয়া মেক্সিমাম ল'ৰা ছোৱালী যি জইন কৰিছে মানে বয়স অনুযায়ী এতিয়া নাৰ্চাৰীতে ভৰ্তি কৰিছে। তাইৰ সমান এতিয়া এইজৰ নাই যি 3+ এয়া নাৰ্চাৰীত। একচুৱেলি কিবা অসুবিধা হ'ব নেকি, আপোনালোকে যদি জানে তেতিয়াহ'লে জনাব বুলি আশা ৰাখিলোঁ। কাৰণ এতিয়াও মই ইমান এটা গম পোৱা নাই দিয়কচোন, মানে কেনেকুৱা কি কৰিব লাগে। তাই আমাৰ ফাৰ্ষ্ট বেবী হয় যিহেতু, আগতে একো এক্সপিৰিয়েঞ্চ নাই তেনেকুৱা ৰিলেটেড। তো আপোনালোকৰ পৰা সুফল পাম বুলিও আশা ৰাখিলোঁ। আৰু তাই যে এয়া নতুন জীৱন এটা ষ্টাৰ্ট কৰিছে, আৰু তাইক আশীৰ্বাদ কৰিব বুলি ভাবিছোঁ। সকলোৱে তাইক যাতে আশীৰ্বাদ কৰে, তাই আগুৱাই যাব পাৰে ভালে ভালে। আৰু অকল পঢ়া শুনা বুলি নহয়, স্বাস্থ্য পাতি চব ফালৰ পৰাই যাতে আপোনালোকে তাইক আশীৰ্বাদ কৰে, তাৰে কামনা কৰিছোঁ। আৰু এটা বস্তু চাওকচোন, এয়া মানে মোৰ এই ভিতৰত ৰখা এৰিকা পামকেইটা শুকাই গৈছে। পাতখিনি মানে মই কাটি দিছিলোঁ অলৰেডি, যিখিনি শুকাই গৈছিল, এতিয়া আকৌ এনেকুৱা হ'বলৈ ধৰিছে। তাৰমানে ইয়াত এজোপা আৰু ভিতৰত মানে বেডৰুমত এটা ৰখা হৈছিলে, কিন্তু এনেকুৱা পাতখিনি শুকাই গৈছে। কিহৰ কাৰণে বা শুকাইছে, আপোনালোকে কোনোবাই জানিলে মোক ক'বচোন বাৰু। মানে বহুত বেয়া লাগে আচলতে, বহুত জোপোহা আছিলে আনোতে, আৰু এতিয়া শুকাই একদম নাইকিয়া হৈ গৈছে। আৰু শুকান পাতবিলাক মানে লাগি থাকিলে ভাল নালাগে, যিহেতু মই উঘালি দিওঁ, সেইকাৰণে একদম পাতল হৈ গৈছে। আৰু এজোপা আছে, সেয়াও গতি একেই। এতিয়া মই ভাবিছোঁ ব্লগটো এইখিনিতে সামৰি দিওঁ। যদি চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে, চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে, যাতে আমিও ভিডিঅ'বিলাক বনাবলৈ উৎসাহ এটা পাওঁ, মানুহে চাই ভাল পাইছে বুলি গম পাওঁ, তেতিয়া ভালো লাগে অৱশ্যে ভিডিঅ'খিনি বনাই। সেইটো কাৰণে আপোনালোকক কৈছোঁ, যদি চাই তেতিয়াহ'লে লাইক এটা প্লিজ কৰি দিব, যদি ভাল লাগে দেই, ভাল নালাগিলে নকৰিলেও। ব্লগিং কৰাটো এইটো কথা নহয় যে আমি ভিউজ পাই তাৰ পৰা ইনকাম কৰিবলৈহে মই ব্লগিং কৰা ষ্টাৰ্ট কৰিছোঁ, এনেকুৱাও কথা নহয়। কিছুমান এনেকুৱা কথা থাকে লাইফৰ লগত জড়িত, কালি পৰহি আমি যদি চাওঁ, তাৰ এটা মেমৰি হিচাপে ইউটিউবত থাকি যাব বুলিয়ে আমি ব্লগ এটা ষ্টাৰ্ট কৰিছিলোঁ। আৰু এতিয়া মৌমনৰ ফাৰ্ষ্ট ডে স্কুলৰ তাৰমানে সেইকাৰণে আমি মানে একচুৱেলি মই সদায় ব্লগ বনোৱা নহয় অৱশ্যে, তাই বেছি সৰু হৈ আছে, মোৰ অলপ কষ্ট হয় সেইকাৰণে। আৰু সেইটো কাৰণে আমি যেতিয়া অকণমানখিনি স্পেচিয়েল মানে মুমেণ্ট বুলি ক'ব পাৰি লাইফৰ, যেনেকৈ তাই আজি ফাৰ্ষ্ট ডে স্কুলৰ, তেনেকৈ এটা ভিডিঅ' বনাই ৰাখিলোঁ, যেনিবা এনিভাৰ্চাৰী ভিডিঅ' বনাই ৰাখিলোঁ, বাৰ্থডে ভিডিঅ' বনাই ৰাখিলোঁ। তেনেকৈ তাৰমানে ভিডিঅ'খিনি যদি সাঁচি ৰাখিব পাৰোঁ, সেইকাৰণেই মেইন উদ্দেশ্য আমাৰ মানে ইউটিউব চেনেল খোলাটো আছিল। আৰু এতিয়া যদি এনেকৈ আগুৱাই যাওঁ তেতিয়াহ'লে ভাল লাগিব। সেইকাৰণে আপোনালোকৰ ছাপোৰ্ট আৰু আশীৰ্বাদ সদায় কামনা কৰিলোঁ। তেতিয়া আজিলৈ আহিছোঁ, ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ, বাই।